Hi friends, আজি আমি আনবক্সিং কৰিম ক্লাছ D এম্প্লিফায়াৰ বৰ্ড লগতে জানিম কানেকশ্যন সমূহ আৰু আমি টেষ্ট কৰিম আচলতে সাউন্ড কেনেকুৱা সো ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈ চাব বৰ্ডখনৰ লগতে আপুনি তিনিটা ভলিউম কেপ পাব আৰু লগতে কেইটামান স্ক্ৰু পাব আপুনি যিকোনো কেছত ফিটিং কৰিব পাৰিব নতুবা হোম থিয়েটাৰত যদি আপুনি ফিটিং কৰিব বিচাৰে ফিটিং কৰিব পাৰিব বৰ্ডখনত আপুনি দুটা এচি দেখিবলৈ পাব 100 প্লাস 100 ওয়াট টোটাল 200 ওয়াট 200 ওয়াট আপুনি ইয়াতে দুটা এচি এটা এচি আপোনাৰ বেছৰ কাৰণে ৰাখিছে আৰু এটা এচি আপোনাৰ দুটা স্পিকাৰৰ কাৰণে ভাগ কৰি দিছে 50 ওয়াট প্লাস 50 ওয়াট টোটাল 100 ওয়াট আৰু আপোনাৰ বেছৰ কাৰণে 100 ওয়াট টোটাল আপোনাৰ 200 ওয়াট আপুনি ভলিউম কন্ট্ৰোল তিনিটা দেখিবলৈ পাইছে আপুনি ইয়াতে এটা ভলিউম আপোনাৰ বেছৰ কাৰণে এটা আপোনাৰ ষ্টেৰিও ভলিউম আৰু এটা আপোনাৰ মেইন ভলিউম এতিয়া আমি জানো আহক কানেকশ্যনখিনি কেনেকৈ কৰিব আপুনি স্ক্ৰিনত দেখিব পাইছে আপুনি তাত যেনেকৈ দিয়া আছে আপুনি হেনেকৈ কৰিলে হ'ল আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰিব আপোনাৰ লেফট সাইড স্পিকাৰ বুফাৰ ভলিউম কন্ট্ৰোল ডিসি কানেক্টৰ অডিও ইনপুট গোটেইখিনি তাত দিয়া আছে এতিয়া আমি বৰ্ডখনৰ কানেকশ্যনসমূহ কৰোঁ আহক মই ইয়াতে স্পিকাৰ আপোনাৰ সোনিৰ স্পিকাৰ দুটা লৈছো আপোনাৰ দুটা এটা 260 ওয়াট কে আপোনাৰ 45 RMS মই বুফাৰ এতিয়া টেষ্ট নকৰো মই এতিয়া স্পিকাৰ দুটা লগাই টেষ্ট কৰিম আসলতে সাউন্ড কোৱালিটি কেনেকুৱা সো আহক কানেকশ্যনখিনি কৰি লওঁ ইয়াতে এটা ইম্পৰ্টেন্ট কথা আপুনি কানেকশ্যনখিনি কৰাৰ সময়ত আপুনি প্লাস মাইনাসখিনি ভালকৈ চাই চিতি কৰিব তেতিয়া আপুনি ভাল ক্লিয়াৰ চাউন্ড পাব আৰু আপোনাৰ যেটো পাৱাৰ ইনপুট আপুনি তাত প্লাস মাইনাস একদমছে চাব নহলে আপোনাৰ বৰ্ডখন ড্যামেজ হ'ব পাৱাৰ সাপ্লাই মই ল্যাপটপ চাৰ্জাৰ ইউজ কৰিছো অলপ সময়ৰ বাবে আপুনি ভাল পাৱাৰ সাপ্লাই লগাওক ভাল অডিও কোৱালিটি শুনিবলৈ পাব আপুনি ইয়াতো লগাব পাৰিব আপোনাৰ দুটা এটাতে ডিসি কানেক্টৰ আছে আপুনি ইয়াতে ক্লিপো লগাব পাৰিব 12 ৰ পৰা 24 ভোল্টলৈ আপুনি ইয়াত কানেকশ্যন দিব পাৰিব বাট আপুনি ইয়াত ৰিকমেন্ড কৰা আছে 21 ভোল্টৰ পৰা 24 ভোল্টলৈকে দিয়ক তেতিয়া আপুনি ফুল আউটপুট পাব অডিও ইনপুটৰ বাবে মই 3 পিনটো ইউজ কৰিছো এটো মোৰ আছিলে বনোৱা আপুনি ইয়াতে আপুনি 3.5 mm জেকো ইউজ কৰিব পাৰিব আপোনাৰ যেটো সুবিধা হয় আপুনি কৰিব পাৰিব আপোনাৰ দুটা কানেকশ্যন আছে আপুনি যেটোত পাৰে হেতুত কৰিব পাৰিব মই 3 পিন ইউজ কৰিছো এতিয়া আমি NCS মিউজিক লগাই চেক কৰিম সাউন্ড কোৱালিটি This gravity, it keeps bringing me down.
সাউন্ড হয় সাউন্ড কোৱালিটি বহুগুণেই ভাল দেখিলোঁ ক্লিয়াৰ সাউন্ড দেখিলোঁ ফুল ভলিউমতে আপোনাৰ সাউন্ড নাফাটে ক্লিয়াৰ সাউন্ড ধুনীয়া তো ফ্ৰেণ্ডছ আজিলৈ ইমানে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব